ৰাজ্যৰ সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকললৈ এটি সুখবৰ। ইতিমধ্যে ঘোষণা হৈ গ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বেছি দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটি ৰিকুৱেষ্ট, যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ, আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। যোৱা মাৰ্চ মাহৰ 15 তাৰিখত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছিল আৰু পৰীক্ষাৰ 1.5 মাহ অপেক্ষাৰ অন্তত আজি সেৱাই ঘোষণা কৰিলে কেতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণা কৰা হ'ব। সেৱাই মে' মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি ঘোষণা কৰি, কিন্তু আজিৰ দিনটোত সম্পূৰ্ণ তাৰিখ নিৰ্ধাৰিত হৈ গ'ল যে 25 মে'ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু ইয়াৰ লগতে মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক জনাব বিচাৰোঁ যে কোনোৱে ৰিজাল্টক লৈ ভয় খাব নালাগে, কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গ্ৰেছ মাৰ্ক দি ছাত্ৰ-ছাত্ৰীসকলক পাছ কৰোৱাই দিয়া হ'ব। তো আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। আকৌ দেখা হ'ব পিছৰ ভিডিঅ'ত। তেতিয়ালৈকে সজাগ আৰু সুস্থ থাকক। ধন্যবাদ।